Hi, hello, Assamese dosto. Welcome to my Shyambvlog. আপোনালোকে চাইছে মোৰ Shyambvlogৰ ভিডিও। আজি অলপমান বেলেগতকৈ বেলেগ এখন ভিডিও হৈছে তেনে আপোনালোকে পুৰা মন দি চাই দিব তেনে প্লিজ আৰু যোনে বহুতে লাইক কৰা নাই প্লিজ লাইক এটা কৰি দিব আৰু সাবস্ক্ৰাইবটো কৰি দিব যোনে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজি অলপমান বেলেগ ভিডিও বনাইছোঁ বলো কোন প্ৰথমতে মই অকণমান খেৰ আছে খেৰকেইটা উঠাই লওঁ নেকি ভিডিঅ' ইয়াৰ পৰা আৰম্ভ কৰোঁ বলো যাম তো মানে গাটো ভাল লাগে তাতে খেৰটো মানে গাইছ মানে কি হ'ল অকণমান খেৰ আছে সেইকেইটা মানে ওপৰত খাই লওঁ নেকি সেইকাৰণে আজি ভিডিঅ'টো মানে খেৰ ওপৰতে বনাইছোঁ তেনে ব'লক প্ৰথমত খেৰটো উঠাই লওঁ তেনে আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই দিব দেই মানে বহুত খেৰ আছিলে মানে সেইকেইটা ওপৰত থ'ব লাগে না নহ'লে বৰষুণ দিলে চব বৰপাত হৈ যাব সেইকাৰণে খেৰটোকে আজি উঠাই লওঁ তেনেহ'লে ব'লক আৰু এনেই আছোঁ যেতিয়া আৰু চাই থাকোঁ ভিডিঅ'টো গ'ল তেৰা হৌ বাবা তেনেহ'লে গাইছ এইটো আছে এক মুঠাটো উঠাই ল'ম ইয়াকে পোনপ্ৰথমত ৱেট আছে অলপ চলো কি কৰি আছে পুৰা দম হৈ গ'ল চব গাইছ পুৰা ওপৰত একেবাৰে সেইটো একেবাৰে এইটো চব পুৰা দম হৈ গ'ল কি হৈ যাব শ্বৰ্ট এটা লৈ লওঁ নেকি ইয়াৰ পৰা বৰ ধুনীয়াকৈ ৰ'ব পুৰা খেৰ উঠাইছে বোপায়ে ওপৰত একদম গুৰি ওপৰলৈকে পাই গ'ল উঠাই সেই হাত চাপ আছে নেকি আকৌ ইমানটো হৈ গ'ল বাগৰি নাযায় ৰুচিৰ লগতে ভাল হ'ব আকৌ উঠাবলৈ ইয়াৰ লগত হ'লে দিগদাৰ হয় ইয়াৰ পৰা সেই ওপৰত দিব লাগে ধেমালি কথা নেকি দিলোঁ ৱেট হয় আমলোক पूरा देर में हो जाएगा जल्दी कर आई के रखे जाए लो इसको पकड़ो আৰু এইকেইটা উঠাই ল নে নোৱাৰে এটা জমা নহ'ব আচ্ছা জমা নহ'ব কৈছে অকণ ৰখিব লাগিব তেনেহ'লে এটা দুটা তিনিটা চাৰিটা আছে ইউতে আহিব গায়ক তিনিটা বোলো বচা পথাৰ বোলে চামতল কাইলৈ গৈ চাই আহোঁ একবাৰ নেকি এতিয়া আধা আছে আধা উঠি গ'ল এইকেইটা আছে আৰু এইকেইটাও পূৰা লৈ যাওঁগৈ আৰু নেকি গাইছ मेरे जाने पूरा फुर्ती रहा न खाई पाई कि पूरा माफ का मार फुर्ती काम कर माने बेसि ना আছে তিনিটামান আছে সেইকেইটা হ'লে কৰি আছে ৰেডি কৰি যাম এইটো আছে এইটো এইটো হ'লে ৱেট আছে কিন্তু আহি যা বেটা দুই সেইটো নহয় ন এইটো নহয় নে কামটো আজৰিকৈ কিনি কৰি হৈ গ'ল খেৰ উঠাই কিনি এতিয়া অকণমান এনেই খেৰ উঠালোঁ কাম হৈ গ'ল এতিয়া লিপি দিলে পূৰা চব মই এই দিলে মাটি উঠোৱাটো লিপি দিলে দেখিছে ইয়াৰ পৰা লিপি ধুনীয়া কৰি দিলে এইটো আছে এইটো কাইলৈ ধুই কিনি ওপৰ উঠাব হৈ গ'ল মানে ব'লক চাওঁ আমি বাগান কৰি কলম কাটিব হৈ গ'ল চাই আহোঁ ব'লক তেনেহ'লে চাৰে গান আমাৰে কাৰ গিৰি আছে বে এইটো চুবলৈও বেয়া নহয় জানো লোকৰ বস্তু এটা গিৰি থকা বস্তুটো চুব নালাগে কেতিয়াও হয় নাই ভালে হৈ গ'ল গাইছ পূৰা কলম কাটিব হৈ গ'ল কলম কটাইটো ধৰাব আছে মই ধৰোৱা নাই এতিয়ালৈকে মানে এইকেইদিনত মানে আৰু কাটিম আৰু দেখিছেনে এইটো পূৰা মানে কলম কাটিব হৈ গ'ল এইফালে এইটো চব আৰু এইটো সঁচলে থৈ দিছোঁ মই এইটো গছটো পূৰা সঁচলে থৈ দিছোঁ ইয়াৰ পৰা আছে এইফালে তাৰলৈকে আছে সেইটো গছটো গছ সিপাৰলৈকে তাৰলৈকে আছে তাৰপিছতে ইফালেও আছে যেনেকুৱা ইফালে এইকেইটাও কাটিব লাগিব এইকেইটা মই কাটিব পাৰোঁ নাকাটিব পাৰোঁ কিন্তু এইকেইটা মই কাটিম পূৰা 100% তেনেহ'লে ভিডিঅ'টো আজি ইমানটোৱে আৰু যদি ভাল লাগিলে যদি
লাইক এটা কমেণ্ট এটা কৰি দিব আপোনালোকে বহুতে লাইক চাইক কৰা নাই সেইকাৰণে অলপ বেয়া লাগে মনটো ভিডিঅ' বনাবলৈ কাৰণে আৰু লাইক এটা কৰি দিব আৰু নে কি আৰু যোনে ছাবস্ক্ৰাইব কৰি দিব আৰু দেই একেবাৰে অনুৰোধ কৰিছোঁ আপোনালোকক আই লাভ ইউ তেনেহ'লে ভিডিঅ'টো আজিলৈকে ইমানটোৱে তেনেহ'লে বাই বাই তেনেহ'লে টাটা তেনেহ'লে জয় অসম।